Hello everyone, let's talk about bra. ভাবিছিলো ইউটিউব শর্টছত দিম কিন্তু যেহেতু 1 মিনিটৰ বেছি হৈ গ'ল ভিডিও আকাৰে মই আপলোড কৰি দিলো আমি ছোৱালীবোৰে ৰং ব্ৰা সাইজৰ ফলত কিন্তু বহুত ধৰণৰ সমস্যাত ভোগো কিন্তু কাৰো লগত খুলি কথাই পাতিব নোৱাৰো এই যে ধৰক চেষ্ট পেইন বেক পেইন আমাৰ আপাৰ বডিৰ পোশ্চাৰ বেলেগ হৈ যায় শোল্ডাৰৰো পেইন হোৱা দেখা যায় আমাৰ ব্ৰেষ্টৰ সাইজ বেলেগ হৈ যায় আৰু বহুতো কিবা কিবি আৰু মানুহে কি ক'ব বুলি ভাবি কিন্তু আমি এইবোৰ শেয়াৰো নকৰো বিভিন্ন এক্টিভিটিৰ কাৰণে কিন্তু বিভিন্ন ধৰণৰ ব্ৰা আছে আৰু প্ৰতিটো ব্ৰাৰ কিন্তু সাইজও বেলেগ বেলেগ আপোনালোকেও যদি কনফিউজ হৈ আছে আপোনালোকে কেনেকৈ পাৰফেক্ট ব্ৰা সাইজ আইডেন্টিফাই কৰিব পাৰিব ভাল এটা মলত যাওক তাত থকা ফিমেল ষ্টাফবোৰে আপোনালোকক ভালকৈ আইডেন্টিফাই কৰি দিব আপোনালোকৰ ব্ৰা সাইজ আৰু এটা ফৰ্মুলা আছে ব্ৰা সাইজ আইডেন্টিফাই কৰাৰ কাৰণে আপোনালোকে যদি জানিব বিচাৰে মোক কমেন্ট সেকশনত জনাব হিটো লৈ পিনে মই এটা ভিডিও নিশ্চয় বনাম আৰু এটা কথা মন কৰিব কেতিয়াও আন্ডাৰগাৰ্মেন্টছ কিনাৰ ক্ষেত্ৰত কৃপণালি নকৰিব সদায় ভাল কোৱালিটিৰ আৰু ভাল ব্ৰ্যান্ডৰে কিনিব আৰু এই কথাষাৰ বহুত মেইলছ এণ্ড ফিমেলছৰ ক্ষেত্ৰত প্ৰযোজ্য হয় আপোনালোকৰ যদি কিবা কনফিউজন আছে কমেন্ট সেকশনত মোক নিশ্চয় জনাব ষ্টে ফিট ষ্টে হেলদি ষ্টে হ্যাপি এণ্ড যদি চেনেলত নতুন হয় ডোন্ট ফৰগেট টু সাবস্ক্ৰাইব মাই চেনেল এণ্ড হিট দ্য বেল আইকন থ্যাংক ইউ ফৰ ওয়াচিং ওয়ান্স এগেইন